যোৱাকালিৰ পৰা মোৰ মনটো বেয়া। যদি নিজৰ আপোন বস্তু এটা যদি কোনোবাই ধ্বংস কৰি দিয়ে, মনটো বেয়া লগাটো স্বাভাৱিক কথা। মানে কথাটো এনেকুৱা, যোৱা কিছুদিন ধৰিলে মোৰ টিউচন নাই। আপোনালোকে গম পায়, মানে নিউ বেচটো ষ্টাৰ্ট দিয়া নাই। সেইকাৰণে মানে এই ফ্ৰী সময়টোত মই অকণ খেলিবলৈ যাওঁ ক্ৰিকেট। আৰু ক্ৰিকেট খেলিবলৈ গৈ মোৰ লগত এনেকুৱা কাণ্ড হ'ব বুলি ভবা নাছিলো। মানে এই কথাটো আছিলে কালিৰ, এই ভিডিঅ'টো হৈছে পৰহি মানে ভাইটিকেইটাক 50K পাৰ্টি এটাও দিলো। সৰু সৰুকে সিহঁতে খাওঁ বুলি কৈ আছিলে। সকলোবোৰ ঠিক ঠাকেই গৈ আছিলে, কিন্তু পিছদিনা মোৰ লগত এনেকুৱা হ'ব বুলি কেতিয়াও ভবা নাছিলো। আপোনালোকে ভিডিঅ'টো চাওক আৰু কমেণ্টত ক'বচোন আপোনালোকৰ মতামতটো। গাইছ, মনৰ কথা এটা কওঁ। জাৰ্চি দেখি গম পাইছে মই মানে ক্ৰিকেট খেলিবলৈ গৈছিলোঁ। মোৰ চাইকেলখন আজি চাওকচোন অৱস্থাটো কি কৰিলে। চাওক, গোটেই এডাল গিয়াৰ কিছডাল ভাঙি পেলালে। চাওক, এই চাইকেলখন মই কিমান মৰমত কিনিছিলোঁ, আপোনালোকে হয়তো জানে বহুতে। এখনক মৰমতে মই টিক্কি বুলি মাতিছিলোঁ। চবৰে চখ থাকে ন, মই বহুত কষ্টত লৈছিলোঁ। এতিয়া চাইকেলখন আজি কোনোবাই তাত ভাঙি থৈ দিছে। এতিয়া গমটো পাই গ'লোঁ কোনে কৰিছে, চবেইতো কৈয়ে দিয়ে। সেইটো নিজে মানুহজনে নাই মনা যে কৰিছোঁ বুলি, সেইটো বেয়া লাগিলে। একো নহয়, মোৰ ভাইটিয়ে হয় সিহঁতখিনিও, মই সিহঁতক একো বেয়া নিবিচাৰোঁ। কিন্তু মোক সুধিও লোৱা নাছিলে আনকি চাইকেলখন চলাওঁ নে কি এনে। এতিয়া ভাঙি থৈ দিছে চাওকচোন। এইটো বনাওঁতে এতিয়া 4,5,000 টকা খৰচ হ'ব এইকেইটা। এই বস্তুটো অকণ মানুহে বুজিব লাগে ন। কাৰোবাৰ বস্তুটো অকণমান মৰমীয়াল হ'বও পাৰে। বস্তুটো মানুহে বুজি কিয় নাপায় নাজানো আৰু। কাৰোবাৰ পাৰ্মিশ্যন লৈও চলাব লাগে তেওঁলোকে। মোৰ দুখ লাগিছে আৰু, বেলেগে নক'ব যে টিকিখন কিয় নাই দেখা, এতিয়া এখন পেলাই থৈ দিম আৰু। মোৰ ভালো লগা নাই, মোক বুজিব লাগে। ইয়াৰ চবৰ কাৰণে বেলেগ ভাৱধাৰা হ'ব পাৰে, কিন্তু মোৰ কাৰণে এখন চাইকেলখনৰ মূল্য বহুত আছিলে। কিন্তু কি হ'ব ন, বস্তুটোৰ মূল্য মইহে বুজি পাইছোঁ, বেলেগে বুজি নাপায় নহয়।